हेलो एवरीवन मोर नतुन एटा भिडिओ आपनाला सकलके स्वागतम जनाइछु। আজি বনাবলৈ লৈছো মাছেৰে বিলাহী এখন বনা বুলি ভাবিছো আৰু তাকে আপোনালোকৰ আগতে শেয়াৰ কৰি দিব বুলি ভাবিলো। আৰু এইফালে মই মাছখিনি লৈ লৈছো, বিলাহী এটা কাটি লৈছো, পিয়াজ জলকীয়া আদা নহৰু সকলোবোৰ ৰেডি কৰি লৈছো। মাছখিনি মই ইয়া ফ্ৰাই কৰি লৈছো দেখিলেনে। ফ্ৰাই কৰাখিনি দেখুৱা নাই আৰু কিনো দেখম হালধি আৰু নিমখ খানি ফ্ৰাই কৰি লৈছো। আৰু এইফালে কেৰাহীখন বহুৱা ইয়াতে মই এতিয়া কেনেদৰে বনাও হেয়া আপোনালোকৰ লগত অকণমান দেখুৱা বুলি ভাবিছো। এয়া মই পিয়াজ দিছো, আৰু এতিয়া দুটা কেঁচা জলকীয়া দিছো। পিয়াজখিনি ৰঙচুৱা হৈছে আৰু ইয়াৰে ওপৰতে দিছো অকণমান আদা নহৰু আৰু এইখিনি অকণমান ভাজি লম এনেদৰে। এইখিনি ভজা হৈ গ'ল, এতিয়া মই কাটি থোৱা বিলাহীখিনি দিম। বিলাহীখিনি অকণমান মজোৱাৰ পিছত মই ইয়াতে দিছো এয়া হালধি, অকণমান জিৰা গুড়ি, অকণমান ৰেড চিলি পাউডাৰ, এয়া নিমখ, বিলাহীখিনি এনেদৰে অকণমান লৰাই থাকিম যেতিয়ালৈকে বিলাহীখিনি গলি নাযায়। আৰু এয়া দেখিছেনে খুব ধুনীয়াকৈ গলি গৈছে মোৰ বিলাহীখিনি। আৰু এতিয়া মই ইয়াতে দিম পানী, অকণমান পানী দি দিছোঁ আৰু এইখিনি উতলিবলৈ দিম অকণমান। আৰু এইখিনি মাজতে কথা এটা কওঁ, যদি ইউটিউব চেনেলত চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজত চাইছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু এইখিনি অকণমান উতল অহাৰ পিছত মই ইয়াতে দি দিছোঁ ফ্ৰাই কৰা মাছখিনি। আৰু এইখিনি দি অকণমান লৰোৱাম এনেদৰে। এয়া দেখিছেনে খুব ধুনীয়াকৈ ইয়াৰে পানীখিনি শুকাই গৈছে। এতিয়া মই ইয়াতে দিম অকণমান পানী, আৰু এইখিনি এতিয়া অকণমান উতলিব দিম 2-3 মিনিটমান। আৰু এয়া দেখিছেনে 2-3 মিনিটমান উতল অহাৰ পিছত মোৰ চব্জিখন হৈয়ে গ'ল। এতিয়া মই ইয়াতে ওপৰতে দি দিছোঁ ধনিয়া পাত, আৰু মোৰ চব্জিখন ৰেডি। আৰু এইখন চব্জি বেছি সময় নালাগে বনাবলৈ, কম সময়তে হৈ যায়। এবাৰ বনাই খাব এনেদৰে, খুব বেছিয়ে ভাল লাগে। পিঁয়াজ অকণমান সৰহকৈ দি দিব। আজিলৈ ইমানেই আছিলে, কেনেকুৱা পালে জনাব দেই।